এয়া হ'ল গোৰ্খা মিউজিয়াম বলক ভিতৰলৈ যাওঁ আৰু কি আছে দেখুৱাওঁ আপোনালোকক এইটো ধান খেৰৰ গজৰা কৈছে অসমীয়াত সব ধৰা আৰু এইখন আপোনালোকৰ গোৰ্খা খুপুৰি গোৰ্খা খুপুৰি এইটো বেলেগ বেলেগ দেশৰ পইচা এইবোৰ চাওক বেলেগ বেলেগ দেশৰ পইচা 30 কাণ্ট্ৰি আছে ইয়াত টোটেল পইচা এইফালে ইণ্ডিয়া আছে তাৰ কাষত নেপাল তাৰ কাষত ভূটান তাৰ কাষত বাংলাদেশ আমেৰিকা ডলাৰ $1 $5 $2 শ্ৰীলংকা কোৰিয়া চাইনা কেনেডা নিউজিলেণ্ড আফগানিস্তান মালয়েছিয়া এইটো ফুটা কৰি তোক ফুটা কৰি এটা নিদিওঁ বুলি কয় এইটো ফুটা কৰি এইটো ন মানুহে কয় যায় ফুটা কৰি এটকা নিদিওঁ বুলি এইটো এইবিলাক বস্তু খাইছিলে 600 বছৰ 1000 বছৰ আগত 600 বছৰ অসমত যিমান জনজাতি মানুহ আছিলে 102টা খোৱা এনে মানে কি বস্তু এইবোৰ খোৱা এনে হনুমানে পাহাৰ দাঙি আনা মৃত সঞ্জীৱনী কৈছে হতমূল কৈছে অৰ্জুন গছৰ ছাল চুকুমিলো ধুপি চিংপিং চুপি গুমৰা মুলতানী মাটি কুলা ৰাজমা ৰঙা ৰাজমা 150 বছৰৰ ঘি চহাগাৰ ৰঙা গুমধান জ্যেষ্ঠ মধুৰ ৰঙালাও ঠাৰি এনেকুৱা বিভিন্ন ধৰণৰ আছে আৰু এইবিলাক বহা পিৰা কৈছে নেপালী ভাষাত এইটো ধান খেৰৰ মাকৈ বাকলি মৰাপাট ৰছী এই দুটা সুখবৰ এইবিলাক তাম পিতল কাঁহৰ ঘটি এই 6টা পিতলৰ পাছত এইটো অলংকাৰ সেইখিনি নেপালীবোৰ গোৰ্খাসকলে মানে পিন্ধা আপোনাৰ অলংকাৰ নেপালী লৰাই নেপালী চলিক পিন্ধোৱা অলংকাৰ এইটো লেডিজ খুৰপা এইটো লৰা এইটো কি লেডিজ খুৰপা এইটো খুকুৰি এইটো খুকুৰিটো আমাৰ জেন্টছৰ এইটো ভাত গামলে টুপি সাৰাংগী বিনায় মানে গগনা এইটো কি হয় এইটো গগনা ন বিনায় বুলি কয় নেপালী বিনায় মানে গগনা এইটো আপোনাৰ কাৰেণ্ট নাথাকোতে জ্বলোৱা চাকি চেপেনা কবিতা কলম কটাৰী মহ বলি দিয়ে মহ বলি কোনখনে দিয়ে এই ডাঙৰখন দিয়ে মহ বলি দিয়ে গোৰ্খাসকলে এইটো ময়দা ইয়াত ভৰি লগাই পেলাই লাও কবি হয় ৰমৰাই ভুটিয়া নাই কবিতা কাঁচি তৰোৱাল এইটো ঘাঁহ খেৰ এনেকুৱা ডিজাইনৰ ঘৰ আছে এইবোৰ ঘৰ ন ডৌকো বুলি কৈছে এইটো ডৌকো ইয়াৰ ভিতৰত খৰিয়ে হওক ৰঙালাও হওক পিঠিত ভৰাই দাঙি হয় চৰাই চিৰিকটি খেদুৱা গুলেলি বুলি গুলেলি আমি বুঢ়া বুঢ়ী হলে লোৱা লাখতি নাহৰ বেতৰ বা গুটি খেৰৰ চেণ্ডেল মা দেউতা ঢুকালে ল'ৰাকেইটাই 45 দিন পিন্ধে চিম্পুল দেখুওৱা হৈছে নাঙল জুৱলি মূল ডলা চালনী জখলা এইটো মহৰ শিঙৰ ফণি এই দুটা মহৰ শিঙৰ ফণি এইটো গহনা ৰখা লচি বনোৱা গিলাচ বস্তু ৰখা বাঁহৰ চুঙা কইনাক ধাৰ কৰি লোৱা দোলা মাৰি ধান খেৰৰ ওপৰত 3টা চালনী এই 4টা দৈ ভৰাই পেলাই মাখন ওলোৱা কোনকেইটা এই ওপৰকেইটা 4টা ন মাখন বনোৱা ন এইটো 20 লিটাৰ এইটো 10 5 এইবিলাক মাখন ক্ৰীম ঘি ৰখা কাঠৰ পাত্ৰ এইটো খেৰৰ মুৰ্গী পিৰা কৈছে মূৰত লৈ পেলাই দিনটো মাটি পেলাব পাৰে ভাগৰ লাগিলে মাটিত থৈ পেলাই মানুহটো বহিবও পাৰে এইটো গাখীৰ খিৰোৱা ল'ৰা ছোৱালী মেকুৰীয়ে নেপেলাই বুলি তাৰ মানে কুপন লৈ লৈছোঁ এয়া দাদা এইবোৰ প্ৰাইচ কিমান প্লেট কিমান হ'ব আপোনাৰ ভেজ থালিটো আপোনাৰ 200 হয় ভেজ থালি আৰু যদি নন ভেজ হয় এক্সট্ৰা হ'ব আপোনাৰ এক্সট্ৰা চিকেন হয় 320 ঠিক আছে অঁ 160 আৰু গোটেই আপোনাৰ মানে থলুৱা খানা একদম কাজিৰঙা অৰ্কিড পাৰ্কত আছোঁ আৰু ইয়াত আহি পিনে যদি আমি থলুৱা খানা জুতি নলওঁ তেন্তে ক'ত হ'ব তেন্তে ইয়াত ইমানবিধ আইটেম আছে ইয়াত আইটেম গোটেই চব থলুৱা খানা ইয়াত ঢেকীয়া শাক বেঙেনা চাটনি ৰঙালাও দাইল ইয়াত মাটিমাহ তাৰপৰা আলু পিটিকা বিলাহী চাটনি তেনেকৈ বিভিন্ন ধৰণৰ আছে ইয়াত খাদ্যৰ বস্তু দিছে খাই জুতি লৈ গৈ আছোঁ আপোনালোকে নহয় কিমানখিনি আইটেম আছে খোৱাৰ কাৰণে এয়া কাজিৰঙা অৰ্কিড পাৰ্কত খাবলৈ লৈছোঁ এয়া দেখাইছোঁ
এতিয়া আমি বটিং কৰি আছোঁ অৰ্কিড পাৰ্কত। ইয়াত দাদা দুজন আছে, মোৰ লগত অহা দাদাজন এইজন, আৰু এইজন দাদা ইয়াতে থকা। ইয়াত মাছো আছে নেকি? মাছ পুহি যায় মানে? অঁ পুহিছে ইয়াত। অঁ জীয়াই থোৱা মাছ। জীয়াই থোৱা মাছ ন? এইটো আহক, আপোনালোকে আহক অৰ্কিড পাৰ্কলৈ কাজিৰঙাৰ, আৰু আপোনালোকেও ঘূৰক, বটিং কৰক, পাৰ্কখন চাওক। ইয়াত বিভিন্ন ধৰণৰ চাবলগীয়া বস্তু আছে। আহক আপোনালোকেও ধুনীয়াকৈ চাই যাওক। বেম্বো গাৰ্ডেন ক'ত আছে? ওপৰত আছে ন? বেম্বো গাৰ্ডেনো আছে বোলে ওপৰলৈ, মই দেখুৱাম আপোনালোকক। 14 অক্টোবৰ 2018 তাৰিখে মানৱ ৰূপে খ্যাত শ্ৰীযুত যাদৱ পায়ঙে কাজিৰঙা জাতীয় বাঁহ উদ্যানৰ শুভ উদ্বোধন কৰে। ইয়াত দেখিছে কাজিৰঙা জাতীয় বাঁহ উদ্যান, দুৰ্গাপুৰ গাঁও। এয়া ইয়াত বিভিন্ন প্ৰজাতিৰ বাঁহ আছে, এইবোৰ চব এনেকৈ সংৰক্ষণ কৰি ৰাখিছে অৰ্কিড পাৰ্কত। ৰাতি যদি থাকে আপোনালোকে ইয়াত কেম্প কৰি থাকিব পাৰিব। চব কি সুন্দৰ পৰিৱেশ।